কলেজ আজি মানে ফেচাৰ্ছ হ'ব তো মানে ভিডিঅ'টো শেষলৈকে চাব। তো আপোনালোকে চাব পাৰে ইয়াতে আমাৰ বিভিন্ন বহুত ধৰণৰ মানুহ ইয়াতে আহিছে। তো ভিডিঅ'টো চাই ইফালে আমাৰ বহুত মানুহ ইয়াতে আছে। তো ইফালে চাব পাৰে। তো খুবেই এটা ভাল লাগিছে সঁচাকৈ মানে যিটো ফেচাৰ্ছ হৈ আছে নহয়, বহুতো মানুহে মানে বহুতো ছাত্ৰ ছাত্ৰী আহিছে। চ' আপোনালোকে ভিডিঅ'টো চাব, বহুতে ভাল লাগিছে আৰু কি ক'ম, যিটো মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰিম। চ' মজা পাব আৰু চাই থাকিব। এইটো হৈছে আমাৰ ৱাইট গোৱালপাৰা কলেজৰ যিটো অডিটৰিয়াম ৰুম বুলি কোৱা হয়, অডিটৰিয়াম ৰুম। তো আমাৰ ওচৰত আব্দুল্লাহ আছে। তো আব্দুল্লাহ আমাক বুজাই দিব, মানে যিটো এজন ষ্টুডেণ্ট আমাৰ মানে চিনিয়ৰ হয়। তো তেখেতে বুজাই দিব যে মানে ৱাইট গোৱালপাৰা কলেজত মানে কি আছে আৰু সৰি ক্ষমা কৰিব, যিহেতু মই এইটো ভিডিঅ'ত মানে কলেজৰ গোটেইখিনি বিষয়বস্তু মানে দেখুৱাবতো সম্ভৱ নহয়, হয়তো এইটোৰ কাৰণে লং এটা আকৌ এটা ভিডিঅ' বনাব লাগিব। তো সেইটো মানে পিছৰ কথা, কিন্তু মই গোটেইখিনি বিষয়বস্তু দেখুৱাব নোৱাৰিম। তো যিখিনি মানে আজি যিটো ফেচাৰ্ছ পাৰ্টি হ'ব সেইখিনি দেখুৱাম আৰু। তোমালোকে মাত্ৰ 2 মিনিট লাগিব। তোমালোকে নিজৰ তো মানে যিহেতু এইটো নৱাগত আদৰণি সভা হৈ আছে, চ' মানে শিক্ষক শিক্ষয়িত্ৰীবিলাক মানে আমাৰ যিটো ৱাইট গোৱালপাৰা কলেজৰ মানে শিক্ষক শিক্ষয়িত্ৰীবিলাক ভাষণ প্ৰদান কৰি আছে। তো আমি সকলো মানে শিক্ষক শিক্ষয়িত্ৰীৰ ভাষণটো মানে ভিডিঅ'টোৰ জৰিয়তে মানে দেখুৱাব নোৱাৰিম, কাৰণ ভিডিঅ'টো বহুতো লং হ'ব। চ' গতিকে মই যিখিনি পাৰোঁ সেইখিনি সম্ভৱ মানে দেখুৱাবলৈ যত্ন কৰিম। চ' গতিকে সকলোকে চাব। তো এনেধৰণে মানে ছাত্ৰ ছাত্ৰীবিলাকৰ ওপৰত মানে শিক্ষক শিক্ষয়িত্ৰীবিলাকে ভাষণ ৰাখি মানে এইটো আৰম্ভ কৰিলে আৰু। তোমাকো সুধিলেহেঁতেন প্ৰথম শ্ৰেণীৰ পৰা 10মান শ্ৰেণীলৈ কিমানযোৰ হাৱাই চেণ্ডেল পিন্ধি পাইছিলা, আৰু সুধিলেহেঁতেন স্কুলীয়া জীৱনৰ স্মৰণীয়বোৰ। তুমি চাগে ক'লাহেঁতেন আমার ওচৰত মানে মোৰ ছাবজেক্ট আছে। তো আপুনি ইয়াতে কেনেকৈ ভাল লাগিছে। মই পুৱাৰে পৰা এই অনুষ্ঠানটো চাই আছোঁ, খুবেই ভাল লাগিছে। আমাৰ শিক্ষক নাম দীপনীয়তা ডেকা আপোনালোকে থাকিব আৰু খবৰ তো আমি ইতিমধ্যে দেখাই দিম আৰু আমি গৈ আছোঁ আৰু ষ্টুডেণ্টবিলাকে আহিছে। তো আহক আপুনি আহক। তো শিল্পীটো কেতিয়া আহিব আৰু 4টা বজাত চাওক। এইটো আমাৰ ৱাইট গোৱালপাৰা যিটো কলেজ হয়, তো ৱাইট গোৱালপাৰা কলেজত আমি ইতিমধ্যে আহিছোঁ গুচি দিছোঁ। আমি এইখিনি বস্তু দেখা পাইছোঁ যে ইয়াতে মানে বিভিন্ন ধৰণৰ মানে ঠাইৰ পৰা মানে ষ্টুডেণ্ট মানে আহিছে আৰু। তো ফাইনেলি আমাৰ মঞ্চত সংগীত শিল্পী আহি গ'ল।
হ'ল অনুষ্ঠানটো শেষ হৈ গ'ল নেকি হয় আজি দিনত গৈছোঁ লংটো কৰবান লংটো কৰি সকলোৱে ঘৰলৈ ৰওনা হৈ আছে কানাদা আপুনি ক'ত গৈছিলে ফাংচনত গৈছিল নেকি এইফালে যাব লাগে ফাংচন গৈছিল নেকি